নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে কুশলে আছে আজিও এটা ডিজাইন লৈ আহিছোঁ আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে মই পিন্ধি থকা কাপোৰযোৰ কৰি দেখুৱাম আপোনালোকক কেনেকৈ কৰিছোঁ যদি এই ভিডিঅ'টো চাই ভাল লাগে কমেণ্ট এটা কৰি নিশ্চয় জনাব আৰু যদি কাপোৰযোৰ পচন্দ হয় ল'ব পাৰিব ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰ থাকিব হোৱাটছআপ কৰিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব মই কাপোৰযোৰ লৈছোঁ হেণ্ডমেড মিক্স পাটৰ আৰু কণ্ট্ৰাষ্ট যোৰা কৰি লৈছোঁ চাদৰখন ব্লেক কালাৰ আৰু মেখেলা ব্লাউজ পিংক কালাৰত প্ৰথমে ফুলটো দেখাই দিছোঁ যিহেতু ফুলৰ ডিজাইনটো বহুতেই বিচাৰে কাপোৰযোৰ কৰাৰ পিছত সেইবাবে দেখাই দিছোঁ আৰু মই ৰীলটো বনাওঁতে মেখেলাখনত পিংক কালাৰ কৰি থাকোঁতে ৰীলটো বনাওঁতে এগৰাকীয়ে ডিজাইনটো খুজিছিল সেইবাবে একেবাৰে ইয়াতে দি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু মই ইয়াতে ব্যৱহাৰ কৰিছোঁ আঁকিবৰ কাৰণে হোৱাইট কাৰ্বন আৰু হোৱাইট কাৰ্বনটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি আনিছিলোঁ আপোনালোকে বিচাৰিলে চাগে দোকানতো পাই যাব পাৰে এতিয়া যোনখিনি ঠাইত ফুলটো দিম সেইখিনি ঠাইত কাৰ্বনখন থৈ তাৰ ওপৰত ফুলটো দি মই আঁকি দেখাম আপোনালোকক মই এইকাৰণে দেখাম কাৰণ প্ৰথম যিসকলে কৰে ফেব্ৰিক ধৰক নতুনকৈ যিসকলে কৰি আছে তেওঁলোকে ভিডিঅ'বোৰ বেছিকৈ চায় আৰু তেওঁলোকে কিছুমানে বহুতে কমেণ্ট কৰে যে প্ৰথমৰ পৰা দেখাবচোন বা কেনেকৈ আঁকে কাপোৰযোৰত কেনেকৈ কৰে গোটেইখিনি দেখাব দিয়ে সেইবাবে আজি গোটেইখিনি দেখাই দিছোঁ আৰম্ভণিৰ পৰা মই কেনেকৈ আঁকিছোঁ অকণমান স্পীডত দেখাইছোঁ কাৰণ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব যে আৰু ইয়াৰে আগৰ যিটো জাপি ডিজাইনৰ ভিডিঅ' আছিল সেইটো ভিডিঅ'ত আপোনালোকে ইমান বেছি মৰম আশীৰ্বাদ দিছে ইমান ধুনীয়াকৈ কমেণ্টবোৰ কৰিছে বহুত বেছি ভাল লাগিছে এনেদৰে আগলৈও মৰম আশীৰ্বাদ দিব আৰু যিসকলে কমেণ্ট কৰা নাছিল এইটো ভিডিঅ'ত কৰি পেলাই জনাবচোন ক'ৰ পৰা চাই আছে কাৰণ আগৰ ভিডিঅ'টোতো একেবাৰে কিমান দূৰৰ পৰা চাই আছে আপোনালোকে নগাঁও চপানলা তাৰপিছত তিনিচুকীয়া যোৰহাট কিমান দূৰৰ ঠাইৰ পৰা চাই আছে ভাল লাগিছে নলবাৰীৰ পৰা চোৱা বুলিও কৈছে এতিয়া ফুলটো ধুনীয়াকৈ উঠি গৈছে তাৰপিছত মই তলত ডাঠ কাগজো দি ল'লোঁ মই ফ্ৰেমৰ ব্যৱহাৰ কৰা নাই আপোনালোকে ইচ্ছা কৰিলে ফ্ৰেমো ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াতে মই এতিয়া কৰিম হোৱাইট কালাৰ যিহেতু কালাৰটো ডাৰ্ক কালাৰ হয় ব্লেক কালাৰ সেইবাবে মই হোৱাইট কালাৰটো কৰিমেই আৰু মই একেবাৰে সহজভাৱে দেখাওঁ আৰু কাৰণ যিসকলে মানে নতুনকৈ শিকে তেওঁলোকেও যাতে মানে কৰিব পাৰে আৰু সেইবাবে সেনেকৈ দেখাওঁ আৰু হোৱাইট কালাৰটো মইতো কৰি লওঁ আপোনালোকে আগৰ ভিডিঅ'বোৰত নিশ্চয় জানে আৰু যিসকলে প্ৰথমবাৰ চাই আছে মোৰ চেনেলটো নিশ্চয় মৰম দিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গোটেইখিনি আপোনালোকক দেখাই থকা নাই বাৰু মই হোৱাইট কালাৰটো গোটেই ফুলটোতে কৰি লৈছোঁ ফুলত পাতত তাৰপিছত এতিয়া কালাৰটো শুকাব দিব লাগিব এতিয়া কালাৰটো শুকোৱাৰ পিছত ধুনীয়াকৈ শুকাই গৈছে হোৱাইট কালাৰটো এতিয়া বেলেগ কালাৰখিনি কৰি দেখাম মই আপোনালোকক পাতত গ্ৰীণ কালাৰ আৰু ফুলত কি কালাৰ কৰিব আপোনালোকে চাই থাকিব মই ইয়াতে ওপৰৰ ফুলটোত পিংক কালাৰ কৰি দিম গোটেই ফুলটোতে পিংক কালাৰ কৰিম তাৰপিছত য়েল্ল' কালাৰেৰে মানে আউটলাইনখিনি কৰি দিম তেতিয়া ফুলটো স্পষ্ট হ'ব আৰু তলৰটোত মই স্কাই ব্লু কালাৰেৰে ছেডিং কৰিম আৰু অকণমান য়েল্ল' কালাৰেৰেও ছেডিং কৰি দিম আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় বুজি পাব আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে একদম ভুল নুবুজিব বা বেয়া নাপাব কথাটো হ'ল মই জাপি ডিজাইনৰ ভিডিঅ'টোতো আপোনালোকক ফাৰ্ষ্ট যেতিয়া আৰম্ভ কৰোঁ জাপিটো দেখাইছোঁৱেই আৰু এইটো ভিডিঅ'টো দেখালোঁ আৰু মই যিমানবোৰ নেক্সট ভিডিঅ' দিম যিটো ডিজাইন বনাওঁ ডিজাইনটো সন্মুখত দেখাই দিম যিহেতু আপোনালোকে ডিজাইনবোৰ বিচাৰে কথাটো হ'ল মোৰ যিহেতু এইটো বিজনেছ হয় ন স্ক্ৰীণ প্ৰিণ্টিঙৰে হওক বা ফেব্ৰিকৰ কাপোৰবোৰো মই বিক্ৰী কৰোঁ বনাই মেলি ভালেখিনি অৰ্ডাৰ পাওঁ তো সেইবোৰৰ ফোন মেছেজ আহে তাৰ লগতে ঘৰৰ কাম থাকে মোৰ বাচ্ছা আছে বাচ্ছাক খুৱাব লাগে ধুৱাব লাগে স্কুলত আনিব যাব লাগে চবখিনি ঘৰৰ কাম কৰি মেলি কাপোৰৰ কাম কৰি আজৰি সময়ত মানে ফেব্ৰিক কৰোঁ বা স্ক্ৰীণ প্ৰিণ্টিং কৰোঁ তো কথাটো হ'ল বহুতে মানে এনেই মেছেজ কৰে আৰু ভিডিঅ'টো
দেখাই দিলোঁ মই ডিজাইনটো, আকৌ ডিজাইনটো বিচাৰি ফটো দিব মেছেজ কৰে। আচলতে ইমানখিনি ডিজাইনটো মই বহীত বিচাৰি উলিয়াই ফটো এটা মাৰিলোঁ আৰু পঠালোঁ, মোৰ অলপ দিগদাৰ হয় তেনেকৈ, কাৰণ মই ডিজাইনটো আপোনালোক দেখায়ো দিওঁ কৰিছোঁ কেনেকৈ সেইটোও দেখাই দিছোঁ। তাৰ পিছতো যদি মই ডিজাইনটোৰ ফটো মাৰি মাৰি এটা এটাকৈ দি থাকিব লাগে কোৱা কাৰণে আপোনালোকে একদমেই বেয়া নাপাব, কাৰণ মই আজি বহু কেইগৰাকীৰ মেছেজ পালোঁ। মই অকল এগৰাকীক কোৱা নাই দেই, আপোনালোকে এগৰাকী বা দুগৰাকীয়ে গাত নল'ব, কাৰণ বহু কেইগৰাকীয়ে আজি মেছেজ কৰিছে জাপি ডিজাইনটো লাগে বা বেলেগ ডিজাইনো বিচাৰিছে বাৰু। কিন্তু কথাটো হ'ল ডিজাইনটোতো কৰিয়ে দেখাওঁ ভিডিঅ'টোত ধুনীয়াকৈ, তাৰপিছত আকৌ ডিজাইনটো মই ফটো মাৰি দিয়াৰ যুক্তি হয়তো নাথাকে। আৰু এইটো কথাও কওঁ, চবেই আঁকিব নাজানে, সকলোৰে ধৰক ইমান পাৰফেক্ট নহয়। তথাপি আমিওতো ধৰক আৰম্ভণিতে তেনেকেই কৰিছিলোঁ ন, বেলেগক চাই চায়ে কৰিছিলোঁ, তেনেকুৱা আমিওতো কষ্ট কৰিয়েই ডিজাইনটো আঁকো, নিজে কষ্ট কৰি আঁকাৰ সমান হেৰিয়ে নাই নহয় জানো। তো আপোনালোকে কথাখিনি কোৱাই বেয়া নাপাব, মই ডিজাইনটো ধুনীয়াকৈ দেখায়ো দিওঁ আৰু কৰিও দিম। আপোনালোকে যাতে মোক মানে সেইটো ডিজাইনটো বিচাৰি অন্ততঃ মেছেজ নকৰে। আপোনালোকে কোৱা কাৰণে কথাখিনি একদমেই বেয়া নাপাব, কাৰণ আজি কেইবাদিনো ধৰি মই তেনেকুৱা ধৰণৰ মেছেজ বহুত পাই আছোঁ, অমুকটো ডিজাইন দিয়কচোন বা অমুকটো ডিজাইন দিয়কচোন। চবকে মানে ফটো এটা এটাকৈ উঠাই মাৰি দি থাকিব, সেইখিনি সময় মই এনে যোৱা বুলি ভাবোঁ। তাৰমানে মই মানে এনে থাকিব একদমেই টান পাওঁ। মোৰ ৰাতি 12টা 1টা বাজি যায় কাম কৰোঁতে। মই দহি গুঠাৰ পৰা কাপোৰ চিলোৱাৰ পৰা গোটেইখিনি কৰোঁ, কাপোৰ বনোৱাৰ পৰা ডিজাইন মই নিজে ভাবিব লাগিব, আঁকিব লাগিব নতুন এটা ডিজাইন, গোটেইখিনি কৰি মেলি আৰু তাতে ঘৰৰ কাম মাইকী মানুহ জানেই, তাতে বাচ্ছা থাকিলেতো আৰু ক'বই নালাগে। তো সেইকাৰণে যিহেতু আপোনালোকৰ যদি ইচ্ছা থাকে নিশ্চয় আঁকিব পাৰিব। আৰু মই ফুলৰ ডিজাইনৰ ভিডিঅ' বহুতকেইটা দিছোঁ, ইউটিউবতো দিছোঁ আৰু পেজতো মোৰ নিজৰ যিখন পাৰ্চনেল মোৰ বহী আছে 3-4খন ফুলৰ, তাৰে মই এখন দেখাইছিলোঁ পেজত, মোৰ ফেচবুক পেজত। তো আপোনালোকে ভিডিঅ'বোৰ চালেও মোৰ ডিজাইনবোৰ পাই যাব। আৰু মই নেক্সট তেনেকুৱা ফুলৰ ডিজাইনৰ ভিডিঅ' নিশ্চয় বনাম, যিহেতু আপোনালোকে বিচাৰে, সেইবাবে বনাই দেখুৱাম বাৰু। এয়া মই শ্বেডিং কৰি দিলোঁ তলৰ ফুলটো, আৰু কেনেকৈ কৰিছোঁ আপোনালোকক দেখায়ো দিলোঁ। কেনেকুৱা লাগিছে মই গোটেই ফাইনেল লুকটো লাষ্টত দেখাই আছোঁ বাৰু। কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব বুলি আশা কৰিলোঁ। ফেব্ৰিক কালাৰখিনি কমপ্লিট কৰি শুকোৱাৰ পিছত মই ইয়াতে 3D আউটলাইনাৰ গ্লিটাৰ ব্যৱহাৰ কৰিম। আৰু গ্লিটাৰটো দেখুওৱা নাই বাৰু, কাৰণ আগৰ বহুতকেইটা ভিডিঅ'ত দেখাইছোঁৱে মই মেখেলাখনতো একেধৰণে কৰিছোঁ, মেখেলা আৰু ব্লাউজ পিচটো অকণমান দেখাই দিছোঁ আপোনালোকক। মই ব্লাউজ পিচটোত হালধীয়া কালাৰ কৰি লৈছোঁ ফুলটোত, তাৰপিছত ব্লেক কালাৰেৰে আউটলাইনখিনি কৰি দিছোঁ। এতিয়া চাওক কাপোৰযোৰৰ ফাইনেল লুকটো। এইয়া মেখেলা ব্লাউজ পিংক কালাৰ আৰু চাদৰখন ব্লেক কালাৰ, আৰু ছাইডত লেচ লগাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।